Hello friends, welcome back to my YouTube channel. Our name is Saman Bondokal. আজি মোৰ ব্যাকগ্ৰাউণ্ডখন নিশ্চয় অলপ হলেও পৰিৱৰ্তন দেখা পাইছে হয় না নহয় কওকচোন কমেন্টত জনাওক কেনেকুৱা দেখা পাইছে আৰু এইটো মই এটা লাইট কিনিছো চাব পাৰে এইটো নাম হৈছে এইটোৰ ব্ৰায়ো LED কাষ্ট লাইট 60 ওয়াটৰ হয় এইটো মই ব্যাকগ্ৰাউণ্ডখন অলপ কালাৰফুল দেখাবৰ কাৰণে কিনিছো আৰু এইটো ৰিমোট কন্ট্ৰোল হয় সম্পূৰ্ণ ৰিমোট কন্ট্ৰোল ইয়াতে অফ কৰিব পাৰে এনেকুৱা টিপি দিলে অফ হৈ যাব আকৌ এনেকুৱা অন টিপি দিলে অন হৈ যাব আকৌ আপোনালোকৰ ইয়াত মোড আছে চাৰিটা মোড লগাই তলে এনেকুৱা মেজিক লাইটৰ নিচিনা মাৰি থাকিব মই এটো কিনিছো ব্যাকগ্ৰাউণ্ডখন অলপ কালাৰফুল কৰিবৰ কাৰণে কিন্তু আপোনালোকে বেলেগ কাৰণতো কিনিব পাৰে এনেকুৱা ঘৰত এনেকুৱা মেজিক লাইটৰ নিচিনা যদি লগাই থব বিচাৰে ৰাখিব পাৰে দেখাত ধুনীয়া লাগিব আৰু চাব পাৰে 60 ওয়াটৰ হয় আৰু ইয়াত লিখা আছে ফ্ৰেন্ডলি অপটিকেল লেন্সেস হাই এফিচিয়েন্সি হেভি এলুমিনিয়াম হাউচিং আৰু এইটো মই অফলাইন মাৰ্কেটৰ পৰা কিনিছো এইটোৰ দাম পৰিছে 250 rupees আৰু আপোনালোকে অনলাইনতো কিনিব পাৰে এনেকুৱা আৰু বহুত লাইট আছে মই Amazonৰ পৰা চাই লিংক দি দিম তলত ডেসক্ৰিপচনত আপোনালোকে তাৰ পৰা গৈ যদি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰে মই Amazonত চাইছো কিন্তু মই এইটো যেটো কিনিছো এইটো 60 ওয়াটৰ হয় এইটো ডাইৰেক্ট এইটো পোৱা নাই কিন্তু বেলেগ আছে কিন্তু ডাইৰেক্ট এইটো 60 ওয়াটৰ পোৱা নাই হেৰি 50 ওয়াটৰ আছে আৰু বেছি ওয়াটৰো আছে আৰু আপোনালোকে চাব পাৰে মই জাস্ট এইটো দেখাইছো আৰু আপোনালোকে মোৰ এইটো কিনিব পাৰে যদি কিনিব বিচাৰে বেলেগও কিনিব পাৰে নো প্ৰবলেম সো আজিলৈ মানে আৰু মোৰ ভিডিওৰ ব্যাকগ্ৰাউণ্ডখন কেনে লাগিল নিশ্চয় কমেন্টত জনাব মোৰ এইটো আশা যে নেক্সট ভিডিওৰ পৰা অলপ হলেও পৰিৱৰ্তন দেখা পাব মানে ব্যাকগ্ৰাউণ্ডৰ মাত্ৰ 250 rupees আৰু ইয়াত 16টা কালাৰ আছে চাব পাৰে পুৰা 16টা কালাৰ আছে এইকেইটা মোড হয় আৰু এইটো অনৰ সুইচ হয় এইটো অফৰ সুইচ হয় আৰু ইয়াতে হেৰি পোহৰটো বঢ়াই দিব পাৰো এইটো টিপি আকৌ পোহৰটো কমাই দিব পাৰি চাব পাৰে এতিয়া মই পোহৰটো কমাই আছো চাব পাৰে পোহৰটো কিমান কমি একদম কমি গৈছে আকৌ তেনেকা বঢ়াই দিব পাৰো লাহে এনেকুৱা টিপি চাব পাৰে তো আজিলৈ মানে বন্ধুসকল যদি আমাৰ ভিডিওটো ভাল লাগিল তেনে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা ভিডিওলৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু সৰ্বশেষত জয় হিন্দ জয় অসম বন্ধুসকল ইয়াতে আৰু এটা কথা কৈছো যে আজি আৰু এটা ভিডিও আহিব পাৰে কাৰণ যোৱাকালি ভিডিও আপলোড দিব পৰা নাছিলো এই কাৰণে চেষ্টা কৰিম আজি আৰু এটা ভিডিও আপলোড দিবৰ কাৰণে যদি পাৰো তেনেহলে দি দিম আৰু যদি নোৱাৰো তেনেহলে তো আৰু কালি দুটা দিবৰ চেষ্টা কৰিম কাৰণ মই মানে ডেইলি এটা ভিডিও এভাৰেজটো ৰাখিবৰ কাৰণে ট্ৰাই কৰি আছো সো কালি মই ভিডিও দিব পৰা নাছিল কিবা এটা কাৰণত আজি দুটা দিম নহলে কালি দুটা দিন তেনেকৈ মই ট্ৰাই কৰিম আৰু আজি পাৰো নে কালি পাৰো তাজলি